হেল্ল' আমাৰ অন্য এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো সন্ধিয়া পৰত আৰম্ভ কৰিছোঁ। মানে দিনটো কিবা কিবি কামত ব্যস্ত আছিলোঁ, ভিডিঅ' কৰিবলৈ নহ'লে আচলতে। এতিয়া খানা বনাই আছোঁ, আলহী নিমন্ত্ৰণ জনাইছোঁ। কি বনাইছোঁ তাকে বোলো দেখাওঁ আপোনালোকক, ৰ'ব। এইফালে মই চিকেন বনাই আছোঁ আৰু ইয়াত আছে মাটন এখেতে মানে কৰি থৈ গ'ল আৰু এইখিনি মই অকণমান লৰাই মেলি দি আছোঁ। এই কিবা তালৈ মাতিছে খুৰীদেউহঁতৰ ঘৰলৈ, সি তালৈ গৈছে। আৰু এইফালে মই বনাই আছোঁ আৰু এইখিনি মছলা বনাই থৈছোঁ। এইখিনি মোৰ মানে চিক্ৰেট মছলা। আৰু এইফালে মই পনীৰৰ কাৰণে এইখিনি পেষ্ট বনাই থৈছোঁ। বাদাম পাপৰ এইবিলাক উলিয়াই থৈছোঁ, বনাম কিবা কিবি কি কি দেখাম আপোনালোকক, চাই থাকিব ভিডিঅ'টো। মাটন বনোৱা মানুহ আহি গ'ল, বনাই আছে। তো কি বনাইছা? মাটন এইটো চম্পৰণ ষ্টাইল মাটন বনাইছোঁ, কিন্তু হান্দিত নহয়, কেৰাহীত বনাইছোঁ। অ'কে, এইফালে মোৰ চিকেন হৈ গৈছে। গেছ অফ কৰি দিম আৰু এতিয়া শুকানকৈ বনাইছোঁ এইটো। ৰুটি দিলোঁৱে। এইফালে দি দিয়া, দিগদাৰ পাব। আজি হৈছে নেক্সট ডে মৰ্ণিং। আগদিনা আচলতে ভিডিঅ' আৰু লোৱা নহ'লে, কাম কৰি থাকোঁতে পাহৰি থকা হ'ল আচলতে। আৰু কথা চথা পাতি থাকিলে থাকিয়ে যায় মোবাইলটোত, মানে ভিডিঅ' কৰোঁ বা কিবা বুলি। আৰু এতিয়া আমি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি আছোঁ। কালি কিবা কিবি অলপ থাকি গ'ল, তাকে আৰু ৰাতিপুৱা মই অকল শুকান ৰুটি বনাই দিলতে হৈ গ'ল। আৰু বাকীবিলাক আছিলে চব্জি, মাটন অকণমানো থাকিলেগৈ, চিকেনো থাকিলে আৰু মিক্স ভেজ বনাইছিলোঁ সেয়াও থাকিলে, বা পনীৰো থাকি গ'ল। পনীৰখিনি এতিয়া খোৱা নাই, দুপৰীয়া খাম বুলি থৈ দিলোঁ। আৰু তাকে এখেতে আৰম্ভ কৰিলে, ময়ো খাই লওঁ। আৰু দিনটো কি হয় দেখাই যাম আপোনালোকক, চাব। এই আমাৰ চানি বেটা আহি গ'ল টিভি চাওঁ বুলি, আৰু সি অহাৰ লগে লগে ইটোও আহি গ'ল, ইমন। নাচা আকৌ ইমন, নাচো। এতিয়া দুপৰীয়া প্ৰায় কেইটা বাজিছে, 12:30 মান হৈছে। মই কি বনাই আছোঁ দেখাইছোঁ ৰ'ব। এইফালে বনাই আছোঁ হাঁহ, এইফালে দেখিছে হাঁহ বনাই আছোঁ। ফ্ৰাইকৈ বনাম আৰু গোটা ভাজি টাইপ বনাম। আৰু ভাত মোৰ হৈ গ'ল। আচলতে বহুত দিনতে হাঁহ আনি থৈছিলোঁ দেই, খাম বুলি। একো অকেজন নাই, মানে অকল দুটা মানুহে হাঁহটো খাব নোৱাৰি ন, আৰু খুৰীদেউহঁতেও মানে অকল বৌয়েহে হাঁহ খায়। সেইকাৰণে ভাবিলোঁ মানে আমি আজিয়ে হাঁহটো খাওঁ। দুজনী লৈ থৈছিলোঁ, আছে বাৰু এতিয়াও দুজনী। কেতিয়াবা মানে গাঁৱত বিচাৰিলেও হাঁহটো পোৱা নাযায়। আৰু সেইদিনা মানে কৈছিলে বিকিম বুলি, তেতিয়া অকলে বোলে লৈ থওঁ, খাম কেতিয়াবা। সেয়ে ভাবিলোঁ হাঁহ আজিয়ে খোৱা যাওক। দাইহঁতো আহিছে, মানে দুলীয়াজনৰ, আৰু বাহঁততো আছেই। তালৈ মই অলপ দি দিম, আৰু তেওঁলোকৰ তাতে ভাত বনাইছে। মইতো ভাত পাতিলোৱেই, আমি ইয়াতে খাম। আৰু তাত মাছ বনাইছে নেকি, পুখুৰীত মাছ ধৰিছিলে আজি, সেয়া আছে। আৰু কি বনাইছে মই এতিয়ালৈকে যাব পৰা নাই, মানে ইয়াত এইখিনি কৰি আছিলোঁ যে। চাহ তাহো দিলোঁ দাইহঁতক, এই বাচন ধুবলৈ আছে মোক। তাকে এতিয়া বনাই আছোঁ, আৰু কেনেকুৱা হয় চাওঁ, দেখাম আপোনালোককো। শেষত মই হাঁহৰ থালিৰ ফটো এখনকে লগাই দিছোঁ। আচলতে আমি সকলোৱে ভাত খুৰীদেউহঁতৰ ঘৰতে খালোঁগৈ, আৰু মই ফটো এখন লৈ থ'লোঁ আৰু, কিন্তু মোৰ ভিডিঅ' কৰিবলৈ নহ'লে। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই।